চাবলৈ আৰম্ভ কৰিছে এনি খবৰ আৰু এই মুহূৰ্তত লৈ আহিছোঁ ৰাজ্যৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে খবৰটোকৈ ডাঙৰ খবৰ কিয়নো হায়াৰ ছেকেণ্ডাৰী ছাত্ৰ ছাত্ৰীৰ আজি ফলাফল ঘোষণা কৰা হ'ব 9 বজাৰ লগে লগে ঘোষণা কৰা হ'ব হায়াৰ ছেকেণ্ডাৰীৰ ফলাফল মাত্ৰ কিছু সময়ৰ পূৰ্বে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তেওঁ টুইটাৰ হেণ্ডেল যোগে সেই মেছেজটো আমাক দিছে আৰু কৈছে 9 বজাৰ লগে লগে ঘোষণা কৰা হ'ব হায়াৰ ছেকেণ্ডাৰী ফলাফল আপোনালোকে স্ক্ৰীনত দেখিবলৈ পাইছে হিমন্ত বিশ্ব শৰ্মাৰ টুইট আৰু কৈছে 9 বজাৰ লগে লগে ঘোষণা কৰা হ'ব হায়াৰ ছেকেণ্ডাৰী ফলাফল আৰু কেইবাটাও লগত ৱেবছাইটো মুকলি কৰা হৈছে এই কেইটা ৱেবছাইটত 9 বজাৰ লগে লগে ঘোষণা কৰিব হায়াৰ ছেকেণ্ডাৰী ৰিজাল্ট প্ৰথমটো ৱেবছাইট ahsec.assam.gov.in দ্বিতীয়টো ৱেবছাইট iresult.net দ্বিতীয়টো ৱেবছাইট মুকলি কৰা হৈছে exam.etc.com iresult.in এইদৰে কেইবাটা ৱেবছাইট মুকলি কৰা হৈছে indiaresult.com assamjobalert.com এইকেইটা ৱেবছাইট মনত ৰাখক আৰু 9 বজাৰ লগে লগে যেহেতু এইকেইটা ৱেবছাইটত উপলব্ধ হ'ব হায়াৰ ছেকেণ্ডাৰী ৰিজাল্ট গতিকে নোট কৰি থওক 9 বজালৈ অপেক্ষা কৰক আৰু কেইটামান মুহূৰ্ত বাকী আৰু কেইটামান মুহূৰ্তৰ অন্তত ঘোষণা কৰা হ'ব ৰিজাল্ট.শিক্ষা কেইটামান 9টাকৈ ৱেবছাইট মুকলি কৰা হৈছে assamresult.in এইদৰে কেইবাটা ৱেবছাইট অফিচিয়েল ৱেবছাইট মুকলি কৰা হৈছে 9 বজাৰ লগে লগে উপলব্ধ হ'ব ৰিজাল্ট